25টা সিট जोङो देरहानानै दंखायो आरो एसे जुदि जों खस्थ' खालामथारोबा जोङो खिन्थु 30टानिबो बारा सिट जोङो देरहागोन आरो बिटिसि काउन्सिलखौ जोङो बिपिएफनि दैदेननानै सलायगोन हाग्रामा मैलि सारानो सिट जागोन डिपुटि चिफआबो बिपिएफ दलनिफ्रायनो जागोन बे बाथ्रा दिनै रोखा जाबाय थांनाय 30 तारिख जुलाइआव आसामनि माने चिफ मिनिस्टार डक्टर हिमন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া মানে তেওঁলোকৰ বিজেপি দলৰ কাৰ্যালয়ত তেওঁ মানে আনুষ্ঠানিকভাৱে এটা কথা ঘোষণা কৰিছিল যে আমি 2025 চনৰ বিটিসি কাউন্সিলৰ নিৰ্বাচনত আমি ইউপিপিএল দলৰ লগত আমি মিত্ৰতা নকৰো তেতিয়া মানে অসমৰ মুখ্যমন্ত্ৰী আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া তেখেতসকলে যেতিয়া মানে আনুষ্ঠানিকভাৱে এই কথাবিলাক তেওঁলোকে মানে প্ৰচাৰ কৰি দিলে তেতিয়া মানে ইউপিপিএলৰ ভিতৰত মানে যথেষ্টখিনি ভূমিকম্প তেওঁলোকৰ মাজত যথেষ্টখিনি ভয় আৰু শংকাৰ কথাবিলাক আহি পৰিলে এতিয়া ইউপিপিএলে ভয় আৰু শংকাত ভুগি আছে আজি তাৰিখত যদি নিৰ্বাচন হয় ইউপিপিএল দলৰ কেৱল মানে 4জন ব্যক্তিহে জিকিব বোলে বাকীবিলাক সব মানে ফেল মাৰিব কিয় ইউপিপিএলক ৰাইজে পুনৰ বিচৰা নাই আমি যেতিয়া বজাৰলৈ যাওঁ শাক পাচলি কিনো চাহ দোকানলৈ বহি আলোচনা কৰো সৰ্বসাধাৰণ ৰাইজে তেখেতসকলে নিজৰ মনৰ কথাবিলাক প্ৰকাশ কৰে যে এইবাৰ কিন্তু আমি পুনৰ মানে হাগ্ৰামা মহিলাৰ চাৰত চিফ হিচাপে বিচাৰো যেতিয়া আমি মুছলিম সম্প্ৰদায়ৰ ব্যক্তিৰ লগত আলোচনা কৰো মুছলিম সম্প্ৰদায়ৰ ব্যক্তিসকলে কয় হাগ্ৰামা চাৰে ভাল আছিল আমি তেখেতৰ শাসন কালত আমি সুৰক্ষিত আছিলো যেতিয়া আমি গাৰো সম্প্ৰদায়ৰ ব্যক্তিৰ লগত আলোচনা কৰো অসমীয়া ভাষী বঙালী ভাষী গোৰ্খা ভাষী বিভিন্ন জাতি জনগোষ্ঠী আমাৰ এই অঞ্চলত বসবাস কৰা ব্যক্তিসকলৰ লগত যেতিয়া আমি আলোচনা কৰো তেখেতসকলে কয় বিপিএফে ভাল আছিল হাগ্ৰামা মহিলাৰ ডাঙৰে ভাল আছিল তেখেতৰ শাসন কালত আমি মানে কেতিয়াও মানে উচ্ছেদৰ জাননী আমি পোৱা নাছিলো কেতিয়াও আমি ভয় আৰু শংকাত ভুগিব লগা হোৱা নাছিল আমাৰ অঞ্চলৰ অনুষ্ঠান প্ৰতিষ্ঠান ৰাস্তা দলং সকলো ধৰণৰ মানে নিৰ্মাণৰ কাম কাজ হাগ্ৰামা মহিলাৰ চাৰৰ দিনত আমি মানে ডেভেলপমেন্টৰ যি মানে চিন আমি দেখিবলৈ পাইছিলো কিন্তু আজি তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন যি মানে ইউপিপিএল চৰকাৰ এই চৰকাৰখনে 2020 চনৰ যি ধৰণে নিৰ্বাচনী ইস্তাহাৰত তেখেতসকলে প্ৰকাশ কৰিছিল নিৰ্বাচনী ইস্তাহাৰৰ এটাও কথা তেওঁলোকে মানে আজি কাম কৰি দেখাব পৰা নাই 2020 চনৰ নিৰ্বাচনী ইস্তাহাৰত কি কৈছিল তেওঁলোকে মানে ঘৰে ঘৰে চাকৰি দিয়াৰ কথা আজি কিমানজনক চাকৰি দিলে এজনক চাকৰি দিয়াৰ প্ৰমাণ তেওঁলোকে দিব নোৱাৰে কেইমানটা হস্পিটেল নিৰ্মাণ কৰিলে এখন হস্পিটেল তেওঁলোকৰ কাৰ্যকলাপ নিৰ্মাণ কৰা তেওঁলোকে প্ৰমাণ দিব নোৱাৰে কিমান স্কুল কলেজ নিৰ্মাণ কৰিলে কিমানটা স্কুলক মানে তেওঁলোকে প্ৰশিক্ষণ কৰিলে চৰকাৰীকৰণ কৰিলে কিমানজন মানে আমাৰ মাষ্টাৰ চাকৰি দিলে প্ৰফেসৰ লেকচাৰৰ চাকৰিৰ কাৰণে তেওঁলোকে কাম কৰিলে এটা মানে তেওঁলোকে প্ৰমাণ দিব নোৱাৰে তেওঁলোকে আজি কৈছিল যে মানে আমি একেবাৰে সুইজাৰলেণ্ডৰ নিচিনা ৰাস্তা ঘাট আমি বনাই দিম আমি যেতিয়া কোকৰাঝাৰ জিলা বাক্সা জিলা চিৰাং জিলা উদালগুৰি জিলা গোসাইগাঁও জিলাৰ কিছুমান ভিতৰ অঞ্চলত যেতিয়া আমি গাড়ী লৈ যাওঁ আমাৰ গাড়ীবিলাক আধা ৰাস্তাতে মানে আমি ঠেলি লৈ যাব লগা পাইতো হয় বোকাই বোকা দেখাব সুইজাৰলেণ্ডৰ বৰ ধুনীয়া এখন ঠাই মানে পৃথিৱীৰ আটাইতকৈ ধুনীয়া এখন দেশ আৰু এই দেশৰ নিচিনা আমাৰ বিটিআৰক মানে তেওঁ মানে গৌৰৱ দিম বুলি 2020 চনৰ নিৰ্বাচনী ইস্তাহাৰ আৰু তেখেতৰ ভাষণ প্ৰসংগত কেইবাটাও লেকচাৰত তেওঁ কৈছিল আজিতো আমি সুইজাৰলেণ্ড দেখা নাই আমি অকণমান কিন বৰষুণ দিয়ে আমি কি দেখাব অলপমান যদি বৰষুণ আহি যায় আমি গোটেই মানে গাঁৱলীয়া অঞ্চলৰ ৰাস্তাবিলাকত আমি খালি বোকাই দেখা পাওঁ বোকা হাবলু চুমি হম আছে না ওবাৰু সুইজাৰলেণ্ড বনাইকে আমাৰ আই মাতৃসকলক যোৱা মানে লোকসভা নিৰ্বাচনৰ আগে আগে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰলোভন দি ফালে তেওঁলোকে মিটিং পাতিছিল লাখপতি বাইদেউ অৰুণোদয় আঁচনিৰ কথা লাখপতি বাইদেউ মুম্বাই না স্যার বাপ বেটোটো অঞ্চল মুম্বাই না মনে কি জানো যেতিয়া আমি মিটিং কৰিব গৈছিলো গাঁৱে গাঁৱে আমি শুনিছিলো মহিলাবিলাকে গোটেই মানে ইউপিপিএল দলৰ মিটিঙত গৈছে কিয় কাৰণ তেওঁলোকে লাখপতি বাইদেউ পাব বুলি তেওঁলোকে মানে ফৰ্ম বিলাই আছে আজি আপোনালোকে এই ফৰ্ম বিলা মানুহবিলাক বিচাৰক এই ফৰ্ম বিলা মানুহবিলাক ক'ত হেৰাই গ'ল बै लाखपति बायदों मोनगोन होननानै प्रमाण ग्रामाइसफोरखौ नायगिरफिनदोंब्रा बहा खारजोबखो बोला दिनै लाखपति बायदोआव बहा थांखो जों मानो मोननो हादिया नखरफ्रोमबो अरुणोदय होगोन होननानै बिथांमोना फर्म रानदोंमोन आरो अरुणोदयनि फैसाया बहा खारखो
जों मानो दिनैसिमबो अरुण'दयनि थाखा मोननो हादिया बेखौ दिनै जोंनि आइजोफोरा बिसोरखौ न' नागिरहैनानै सोंफिननांगौ जोंनि एकाउन्टआव दिनैसिमबो मानो हाबा आरो दिनै दायो इलेक्शन खाथि फैगौ एबार किन्तु लाखपति बायदेव নহ'ব পাৰে एबार किन्तु তেওঁলোকে करोड़पति बायदेव फर्म বিলাব পাৰে দে সাৱধান হৈ থাকক আপোনালোকে लाखपति बायदेवটো বিলাই দিলে অলৰেডি ইয়াৰ পিছত তেওঁলোকে হয়তো ভাবি আছে এইবাৰ আমি करोड़पति बायदेव फर्म বিলাম মানে আমাৰ আই মাতৃ মহিলাসকলক তেনেকা মানে ভুৱা কথাবিলাক কৈ পেলাই তেওঁলোকে কি ধৰণে মানে প্ৰলোভন দেখাব পাৰে ইউপিপিৰ দলৰ প্ৰতি কেনেকে মানে আকৃষ্ট কৰিব পাৰি এই কথাবিলাক তেওঁলোকে হয়তো ভাবি আছে এইবাৰ কিন্তু ৰাইজক মানে ঠকাব নোৱাৰে আমাৰ বিটিসি অঞ্চলৰ ৰাইজে বুজিছে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ ইউপিপিৰ দ্বাৰা আৰু একো কাম নহব আমাৰ কোনো উন্নয়নৰ কাম নহব আমাৰ বিভিন্ন জাতি জনগোষ্ঠীক তেখেতসকলে মাটি পাট্টা প্ৰদান দিয়াৰ কথা প্ৰতিশ্ৰুতি দিছিল আজিতো মাটি পাট্টা দিয়াৰ পৰিৱৰ্তে কোকৰাঝাৰ গোসাইগাঁৱৰ পৰা আৰম্ভ কৰি আপ ওদালগুৰিলৈকে তেওঁলোকে খালি উচ্ছেদৰ জাননী গোৰ্খা ভাইসকলক উচ্ছেদৰ জাননী দিছে বড়োসকলৰ প্ৰথমবাৰ মানে চিৰাং জিলাতে উচ্ছেদৰ কাম কাজ তেখেতসকলে আৰম্ভ কৰিছে আমাৰ মাইনৰিটি সকলৰ ওপৰত উচ্ছেদৰ জাননী আজিৰ পৰা 15 দিন আগত ইউপিপিএল দলৰ এজন মন্ত্ৰী মই পেপাৰত পঢ়িব পাইছো তেওঁ কৈছে যে বিটিসি অঞ্চলত বসবাস কৰা মানে য'ত মানে ট্ৰাইবেল বেল্ট এণ্ড ব্লক এই অঞ্চলত বসবাস কৰা সকলো ব্যক্তিক মানে উচ্ছেদ কৰা হ'ব বুলি ইউপিপিএল দলৰ এজন জ্যেষ্ঠ নেতা উৰ্খাওগৰা ব্ৰহ্ম অসমৰ কেবিনেট মিনিষ্টাৰ তেখেতে মানে বাতৰি কাকতত প্ৰকাশ কৰিছে এতিয়া আমি ভাবিব লাগিব সঁচাকে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে আমি কাৰ হাতত মানে সুৰক্ষিত সো ইয়াৰ কাৰণে আমাৰ বিপিএফ দলৰ আমাৰ জ্যেষ্ঠ নেতাসকলে সদায় মানে চিন্তা কৰি আছে যে আমি পুনৰ বিটিসি বাকী ৰাজ্যক আমি কেনেকৈ ডেভেলপমেণ্ট কৰিব পাৰো আজি চাওঁতে ইউপিপি দলৰ যি কাৰ্যকাল চৰকাৰৰ 4 বছৰ সম্পূৰ্ণ হৈ গ'ল তেওঁলোকৰ চৰকাৰটো শেষ হ'বৰ কাৰণে আৰু বেছি দিন নাই কেৱল মানে আমি 6 মাহ সময়হে বাকী আছে 6 মাহ সময় আমি অপেক্ষা কৰিব লাগিব 6 মাহ পিছতে মানে বিটিসি কাউন্সিলৰ নিৰ্বাচন আহি আছে আৰু তেখেতসকলে আমাৰ যুৱ নেতাসকলক টাৰ্গেট কৰি পেলে তেখেতসকলৰ দলত কিন্তু যোগদান কৰা দুই এটা যিবিলাক মানে একেবাৰে ইনিটিভ কোনোদিন মিটিঙত নোলায় কোনোদিন আমাৰ যুৱ নেতাসকলৰ মিটিঙত তেওঁলোকে নাযায় তেনেকুৱা ইনিটিভ ব্যক্তিসকলক তেওঁলোকে মানে নিজৰ দলত মানে যোগদান কৰাই আছে কিন্তু আমি ভিতৰীয়া এটা কথা গম পাই আছো যিসকল আমাৰ পৰা এটা দুটা ল'ৰা তেওঁলোকৰ দলত যোগদান কৰি আছে সকলোকে কিন্তু বাকীহে যোগদান কৰি আছে বাকী কেনেকা বাকী কৰি আছে যে তুমি এজন লিডাৰ তুমি যোগদান কৰিছে তোমাক ভাত খাবলৈ তেল খৰচাৰ কাৰণে 2000 পইচা দি দিলে কিন্তু তোমাক এটা প্ৰতিশ্ৰুতি দিলে যে তুমি 300 জন মানুহ লৈ আহা তোমাক আমি মানে 10 লাখ টকা দি দিম তেনেকাও বলে মানে কথা দিছে কিন্তু কৰ 300 জন মানুহ আপুনি কৰ পৰা লৈ যাব তেওঁলোকে 300 জন মানুহ যোগদান কৰাব পৰা নাই কাৰণে আজি তেওঁলোকে মানে বাকীহে কাম কৰি আছে ইউপিপি দলৰ হয় ইউপিপি দলৰ হয় এতিয়া বাকী কাম কৰি আছে তেখেতসকলে যাই পৰা হাফতেন পইচা মোনাকে 10 লাখ 15 লাখ টাকা होनानै बुंलाबायदो কিন্তু हाबखांनायनि उनाव मा बुंदों मिथिगौ ना नोङो आरोबाव 300 जन लाबोदो 200 जन मानसि लाबोदो नोङो 10 लाख 15 टाका होनानै बुंलाबायदो अबेनि 200 जन लांनो हानांगौ अबेनि 300 जन मानसि लांनो हानांगौ बिसोरलाय दा बिथांमोना इउपिपिएल देलाव हाबखांनायनि उनाव बाखियावसो खामानि मावगासिनो दं जाहैबाय आरो थाखा मोनाखैनो रावबो दा बेनिखायनो बेबायदि बुंनानै बिथांमोना जोंनि बिपिएफ दलनि सेंग्राफोरखौ जोंनि खायफा एकदमै न'आव ओरैनो जिरायना थानाय इनएक्टिभ जानानै थानाय सेंग्राफोरखौ इउपिपिएलआव सोगासिनो दं आरो जोङो दिनै बे जायगानिफ्रायनो बुंदों जायफोरा राजनितिनि खोथा मोनथिया गोजौ लेभेलाव मा सावरायदों मा सोलिदों माने जेबो गुदि खोथा मिथियालासिनो इउपिपिएल आनजायाव हाबबाय थादों बिथांमोना किन्तु गावबा गावनि माने खाफालखौनो जाना लानाय जादों आरो गाज्रि खालामनानै लानाय जादों मानोना 6 मासनि उनाव इउपिपिएल होननाय जिनिसानो थानाय नंला आरो जोङो जुदि बुङोब्ला एसे खोथा होयोब्ला बिथांमोननिफ्राय 6-7 जनसो एमसिएलएआ बिपिएफ दलाव हाबनो थाखाय आथिं थिखोगासिनो दंखायो अलरेडि আমি আমার দলের মুরব্বী মহিলারি সারে যদি ইয়েস বলে কয়
Sandal